হেল্ল' এভৰিৱান ফ্ৰেণ্ডছ, আশা কৰোঁ ভালে আছে। বন্ধুসকল, যদি আপোনাৰ তেজত হেমোগ্লোবিনৰ মাত্ৰা কমি যায় তেতিয়াহ'লে আপুনি এবিধ জুইচ কেইদিনমান ব্যৱহাৰ কৰিব। ইয়াৰ বাবে আপোনাক লাগিব বিট এটা, বেদেনা এফাল, গাজৰ দুটা, আমলখি তিনিটা আৰু কমলা টেঙা দুটা। এই পাঁচটা বস্তু আপুনি কি কৰিব, ভালকে চাফা কৰি ধুই ল'ব। ঠিক আছে, ধুই লৈ পেলাই আপুনি কি কৰিব, ইয়াৰ বাকলিখিনি গুচাই ল'ব আৰু ইয়াৰ ভিতৰত থকা গুটিখিনিও ভালকে পেলাই ল'ব। পেলাই লৈ পেলাই এই গোটেইকেইটা বস্তু আপুনি মিক্সাৰ মেচিনত গ্ৰাইণ্ড কৰিব। গ্ৰাইণ্ড কৰি জুইচ টাইপ বনাই ল'ব। লৈ পেলাই সেইটো আপুনি এনেকে ডাইৰেক্ট খাব পাৰে, নতুবা চেকি লৈ কাপোৰত চেকি লৈ খাব পাৰে। আপুনি কি কৰিব, এই জুইচটো দৈনিক এবাৰ ৰাতিপুৱা খালী পেটত খাব। কেইদিনমান খাওক, আপুনি চাব আপোনাৰ তেজৰ হেমোগ্লোবিনৰ মাত্ৰা বৃদ্ধি পাই গৈছে। ধন্যবাদ।